ইন্দ্ৰজী অস্ত্ৰবন্ধন কৰিছে সি বাৰু শ্বেতবৰ্ণনী কৃষ্ণবৰ্ণ বাইদেউ সেই অস্ত্ৰ শ্বেত নহয় পঞ্চী তুমি ভুল কৰিছা সেই অস্ত্ৰ কেতিয়াও শ্বেত হ'ব নোৱাৰে বাইদেউ সেই অস্ত্ৰ কেতিয়াও কৃষ্ণ হ'ব নোৱাৰে বাসৱৰ অস্ত্ৰ শ্বেত বুলি জানি সকলোৱে মা বাইদেউ তুমি মোক কিয় এনে প্ৰশ্ন কৰিলা কি কৰিবি নকা বাসৱৰ অস্ত্ৰ শ্বেত মোৰ কি দৃষ্টি শক্তি নাই মোৰ কি অন্ধ নবি নকা মই বিশ্বাস কৰা নাই বাসৱৰ সেই অস্ত্ৰ সাগৰ মন্থনত উৎপত্তি হৈছিল তাৰ পৰাই সম্পূৰ্ণ শ্বেত বাইদেউ তেন্তে তই মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছ তই কি এতিয়াও দেখা নাই বাসৱৰ সেই অস্ত্ৰ সম্পূৰ্ণ কৃষ্ণ মই ভালদৰে জানো বাইদেউ কৃষ্ণবৰ্ণ কেতিয়া হ'ব নোৱাৰে আৰু মই তোমাৰ বিষয়ে বিবাদ আৰম্ভ কৰিব খোজা নাই তুমিহে মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছা মই আকৌ কি বিবাদ কৰিব খুজিছো মই এতিয়াহে বুজিছো তনে তনে তোৰ মোৰ প্ৰতি হিংসাৰ ভাৱ কাৰণ মই যে আজি সহস্ৰ সন্তানৰ জননী নাগ মাতা তই হলি অপুত্ৰকা তই পুত্ৰহীনা তই কাৰ মাতৃ নহয় তোৰ হৃদয়ত পুত্ৰৰ প্ৰতি কোনো মমতা নাই তাতোতকৈ ডাঙৰ কথা মই যে তোৰ সতিনী ভগৱানৰ ওপৰত অভিমান কৰি হৃদয়ৰ কামাখন চলাই নিদিব ভগৱানে কোনো অন্তৰৰ পৰা তেনে হিংসাভাৱ দূৰ কৰা এই সকলোবিলাক তোৰ মুখৰ মাধুৰী বচন তই যিমানেই যি নক তই যিমানেই মহাসতীৰ ভাও নধৰ কিয় এই পৃথিৱীত এই কথা কোনেও নজনা নহয় যে নাৰী জাতিৰ প্ৰধান শত্ৰু বাৰু সেইবিলাক বাদ অলপ দূৰ গৈ চাই আহো বল কাৰ কথা সঁচা আৰু কাৰ কথা মিছা কিন্তু সাৱধান পণ হলে তই ৰাখিব লাগিব ঠিক হ'লে পণ ৰাখিব লাগিব পণ ৰাখিব লাগিব এই পণ আকৌ কি জান এই পণ হৈছে দাক্ষিণ